हेलो गाइस मैं आज खूबे टेस्टी আপোনালোকৰ লগত পুৰা পিটিকা এটা শেয়াৰ কৰিম তো কেনেকৈ বনাও চাহক মই দু পিস মাছ লৈ তাতে হালধি নিমখ খানি তেলতে ফ্ৰাই কৰি ললো ৰঙচুৱা হোৱালৈকে দুটা বিলাহী এইদৰে গেছতে পুৰি ললো গেছত পুৰি শেষ হোৱাৰ পিছত মই 4টা মান কেঁচা জলকীয়া সেই একেদৰে মই পুৰি ললো পুৰি শেষ হোৱাৰ পিছত মই যোনটো বিলাহীৰ কলা অংশ বাকলিটো সেই কলা অংশ বাকলিটো মই অতৰাই ললো অতৰাই শেষ হোৱাৰ পিছত যি দুপিস মাছ ভাজিছিলো সেই দুপিসৰ মাছ কাইটবোৰ মই অতৰাই ললো আৰু মই জলকীয়া গিটা মোহাৰি তাতে অলপ নিমখ দিলো নিমখ দিয়াৰ পিছত মই পিয়াজ অলপ এড কৰি দিলো আৰু বাকিখিনি সব একেলগে মোহাৰি দিলো খাবলৈটো কিন্তু খুবেই টেষ্টি হৈছিল আৰু পুৰা পিটিকাত মিঠাতেলৰ অবিহনে সদায় আধৰুৱা শেষত অলপ মই মিঠাতেল ঢালি দিলো খাবলৈ কিন্তু খুবেই টেষ্টি হৈছিল আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব খুবেই